ভিডিঅ'টো মোক আচলতে নয়ন নীলিম ছাৰে মোক কৰিব দিছিলে। নয়ন নীলিমে আচলতে কি বিচাৰে? নয়ন নীলিমে নিজকে নিজে ভাইৰেল কৰি ভাল পায়। আচলতে কেইদিনমানৰ আগত অভিনেতা নয়ন নীলিম আৰু মডেল কুইন ভৰালীৰ এটা ভিডিঅ'ই সামাজিক মাধ্যমত তোলপাৰ লগাইছিল। আৰু ইতিমধ্যে আজি সেই ভাইৰেল ভিডিঅ'ৰ নায়িকা কুইন ভৰালীয়ে সামাজিক মাধ্যমত নতুনকৈ এটা ডাঙৰ তথ্য দাঙি ধৰি কৈছে যে অভিনেতা নয়ন নীলিমে সেই ভিডিঅ'টো মোক নিজে বনাবলৈ দিছিল আৰু স্ক্ৰিপ্টটো তেওঁ নিজেই দিছিল। কিন্তু দুদিনমানৰ আগত নয়ন নীলিমে কুইন ভৰালীৰ উপাধিটো পাহৰি গৈছোঁ বুলি সামাজিক মাধ্যমত কৈছিল। এতিয়া সঁচাকৈয়ে নয়ন নীলিমে ভাইৰেল হ'বৰ কাৰণে সামাজিক মাধ্যমত এই কথা নতুনকৈ প্ৰচাৰ কৰাইছিল নি? সেই কথালৈ ৰাইজ চিন্তিত হৈ পৰিছে। লগতে কুইনে কিজানি সামাজিক মাধ্যমত আকৌ মিছা মাতিছে, সেই কথা এতিয়াও সন্দেহৰ আঁৰত। এই কথাৰ ওপৰত আপোনালোকে কি ভাবিছে কমেণ্ট কৰি জনাব।